নমস্কাৰ জনাইছো সকলোলৈকে মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু এই পুৱাতে যাবলৈ লৈছো শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰ দৰ্শন কৰিবলৈ। আজি দেওবাৰ আৰু শিৱৰাত্ৰিও ওচৰ চাপিছেহি, গতিকে শিৱৰাত্ৰিৰ প্ৰাক মুহূৰ্ততে মহাদেৱে আমাক নিমন্ত্ৰণ জনাইছে আৰু সেই নিমন্ত্ৰণ মৰ্মে আজি যাবলৈ লৈছো অগ্নিনাভ মন্দিৰলৈ। আৰু মোৰ লগত যাব মিকু, বান্দৰাই চোৱা ছোৱালীজনী যে, তাই যাব আৰু চাইনি যাব। গতিকে আমি আজি ট্ৰেইনতে যাম, ৰাতিপুৱা 6:30 বজাৰ নাগালেণ্ড এক্সপ্ৰেছতে যাম। গতিকে আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে ধুনীয়াকৈ চাব আৰু ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া বলক যাওঁ, এতিয়া লাহেকৈ যাওঁ আৰু ই ৰিক্সালৈ মিকু আহি আছে, তাই আহি লওক, তাৰপিছত ওলাই যাম। চাইনি এক্সট্ৰাকৈ যাব, তাই গ'লেই ইতিমধ্যে, কিন্তু ট্ৰেইন পোৱাহি নাই। ট্ৰেইন ষ্টেচনো বেছি দূৰ নহয় বাৰু, চিনেমাৰা আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ মানেই নহয়। গতিকে তাই আহি লওক, দুইজনী যাওঁ, বাকী আপোনালোকক দেখুৱাই আছোঁ। এয়া মিকু পাইছেহি দেই, মিকু পালেহি আৰু আমি যাওঁ আৰু লাহেকৈ। গতিকে এতিয়া যাওঁ, বাই বাই, বলক। এজনী গ'লেই, আমি যাওঁ আৰু লাহেকৈ, আমি শেহতীয়া মানে। এয়া আমি চিনামৰা ষ্টেচন আহি পালোহি। আজি ইয়াৰে পৰা আমি যাত্ৰা আৰম্ভ কৰিম শিমলুগুৰিলৈ, আৰু গতিকে টিকেট কাটি লওঁগৈ। আৰু এই নিচাইনি আমি লগ পাই গ'লোঁ, তাই আহি টিকেট কাটি ৰেডি দেই। এনেকৈ ট্ৰেইনলৈ ৰৈ আছোঁ, আহিব অলপ পিছত। ঠাণ্ডা পৰিছে, এজনী আকৌ চুৱেটাৰ এটা পিন্ধা নাই, এটা চুৱেটাৰ পিন্ধা নাই, কেনেকৈ আহিছে নাজানো। এয়া ট্ৰেইন আহিলে আৰু আমি ট্ৰেইনত উঠি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আজি অলপ ট্ৰেইন আহি পোৱাত পলম হ'ল, কিমান টাইমত পাওঁগৈ আৰু ঈশ্বৰে জানে। আমি 8:30 বজাত শিমলুগুৰি জংচন পালোগৈ। আচলতে নাজিৰা ষ্টেচনৰ পৰা ওচৰ হয় মন্দিৰলৈ, 2 কিলোমিটাৰমান হয়। যিহেতু নাগালেণ্ড এক্সপ্ৰেছ নাজিৰা ষ্টেচনত নৰখায় বাবে আমি শিমলুগুৰি জংচনতে নামিলোঁ। শিমলুগুৰিৰ পৰা মন্দিৰলৈ প্ৰায় 6 কিলোমিটাৰমান হয়। জংচনৰ ওচৰতে যাতায়াতৰ ব্যৱস্থা আছেই, ই ৰিক্সাসমূহ ৰৈয়ে থাকে। তাতে উঠি আমাৰ গন্তব্যস্থানলৈ আমি যাত্ৰা অব্যাহত ৰাখিলোঁ আৰু এয়া পালোগৈও। তাৰ দোকানসমূহতে মন্দিৰলৈ নিয়া সামগ্ৰীসমূহ যেনে তেলৰ বটল, ধূপ, পুষ্প, গুৱাপান, গংগাজল, জল আদি টোপোলা কৰি থোৱা থাকেই, মাথো ক্ৰয় কৰিলেই হ'ল। এয়াই হৈছে অসমৰ একমাত্ৰ ডিজিটেল মন্দিৰ হিচাপে পৰিচিত শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ। এই মন্দিৰত পবিত্ৰ মনেৰে সেৱা ল'লে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস আছে। আমিও সেই আশা আৰু বিশ্বাস লৈ উপস্থিত হলোগৈ উক্ত শিৱ পূজাৰ থলীত। শিখা মজিন্দাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে 2015 চনতে ঘৰতে স্থাপন কৰে উক্ত মন্দিৰ ভাগ। এতিয়া এই অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে অসমৰ উজনিৰ পৰা নামনিলৈকে হাজাৰ হাজাৰ ভক্ত নাজিৰাত উপস্থিত হয়গৈ। অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে নাজিৰালৈ আহে হাজাৰ হাজাৰ ভক্ত। এই মন্দিৰত অনলাইন যোগে সেৱা ল'ব পাৰি, শৰাই দিব পাৰি। মন্দিৰৰ আৰতিৰ সময়ত ফেচবুক যোগে লাইভ আহে, সেইবাবে এই মন্দিৰক ডিজিটেল মন্দিৰ বুলি জনা যায়। অগ্নিনাভ বাবাৰ কৃপাত বহু দম্পতীৰ পূৰণ হৈছে মনৰ আশা। সন্তানহীন দম্পতীয়ে লাভ কৰিছে সন্তান। আমি মন্দিৰলৈ সোমাই গৈয়ে প্ৰথম দেখিলোঁ বৰচাকি গছ। বৰচাকিতে আমি প্ৰথমতেই তেল দি ল'লোঁ। আচলতে বেলেগকৈ চাকি জ্বলোৱাৰ ব্যৱস্থা তাত নাই, তেল নি তাত ঢালিলেই হ'ল আৰু। সেই আগবঢ়োৱা তেল আপোনালোকে ঘৰলৈও লৈ আনিব পাৰিব। তাৰ কাষতে থৈ দিয়া আছে তেল, আপোনালোকে শাৰী পাতিকৈ ধুনীয়াকৈ তেল লৈ আনিব পাৰিব। তাৰপিছত আমি গ'লোঁ জল ঢালিবলৈ। তাত জল আৰু দুগ্ধ দুয়োটা ঢালিব পাৰি, কিন্তু আমি আচলতে জলহে ঢালিলোঁ। আৰু প্ৰত্যেকটো ঠাইলৈ গ'লে তাত শাৰী পাতিব লাগে, আৰু বিশেষ সুবিধা এইকাৰণে হ'ল তাৰ প্ৰত্যেকটো ঠাইতে ফলক লগোৱা আছে কোনটো কোনফালে যায়, যাতে ভক্তসকলে নিয়াৰিকৈ নিজে নিজে পৰিচালিত হ'ব পাৰে। আৰু সেই নিৰ্দিষ্ট ঠায়ে ঠায়ে সহায়কসমূহো আছে, যাতে ভক্তসকলৰ কোনো ধৰণৰ অসুবিধা তথা সমস্যাৰ সৃষ্টি নহয়। জল ঢালি আহি আমি নিৰ্দিষ্ট স্থানত ৰাখি থোৱা পটজল সংগ্ৰহ কৰিলোঁ। তাৰপিছতে আমি গ'লোঁ পুষ্প, গুৱাপান, ধূপ আৰু অৰিহণা আগবঢ়াবলৈ। তাৰ কাষতে আছে নন্দীৰাজ, আৰু নন্দীৰাজৰ কাণতো নিজৰ আশাখিনি মনে মনে কৈ থৈ আহিলোঁ।
তাৰপিছত এয়া নিৰ্মালীৰ বাবে আমি শাৰী পাতিলোঁ আৰু সেই নিৰ্মালীৰ বাবে লাইন পাতি থাকোঁতে আৰম্ভ হ'ল আৰতি। আমি নকৰোঁ নিৰ্মালী ল'বলৈ লাইন পাতিছোঁ দেই। ক'ত গ'ল শিখা? এইবাৰো তাত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছে। ২৬ আৰু ২৭ ফেব্ৰুৱাৰী দুয়োদিনেই ৰাতিয়ে দিনে মন্দিৰ খোলা থাকিব আৰু এই কথা মন্দিৰ কৰ্তৃপক্ষই ভক্তসকলক জনাই দিছে। আঁঠুৰ লিগামেণ্ট দুটা ছিগি থাকিলে আজি। অৱস্থা বেয়া, এয়া দীঘল লাইন। প্ৰায় ১.৫ ঘণ্টামান শাৰী পতাৰ পিছত আমি নিৰ্মালী লৈ ওলাই আহিলোঁ। যিহেতু আমাৰ ট্ৰেইনো আছে ৪টা বজাত আৰু খাবলৈও আছে কিবা এটা আৰু কাৰেংঘৰলৈ যাম বুলি ভাবিছোঁ, গতিকে ওলাই দিলোঁ আৰু নৈবেদ্য গ্ৰহণ নকৰাকৈ। আমি ওলালোঁ আৰু দেই এতিয়া। তোমাৰ অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতা এতিয়া কোনফালে গৈ আছা? গড়গাঁও ক'তছে? গড়গাঁও একদম পুৰা ৰেডি আৰু মানে যাবলৈ ৰেডি। এতিয়া ব'লক যাওঁ আৰু। ৰাতিপুৱাৰে পৰা খালী পেটেৰে আছোঁ যিহেতু, সেইবাবে তাৰ পৰা ওলাই এসাঁজ খাবলৈ আহি টকৌঘৰ ফেমিলি ৰেষ্টুৰেণ্টত সোমালোঁ। ৰেষ্টুৰেণ্টখন ইমান মৰম লগা চাওক। তাতে অৰ্ডাৰটো দিলোঁ আৰু আমি ৰেষ্টুৰেণ্টখনৰ ডেক'ৰেশ্যনৰ ৰূপ লাবণ্যত মোহিত হৈ ফটো উঠিবলৈ লাগিলোঁ। তাৰপিছত আহি গ'ল আমাৰ খানা আৰু আমি লৈছিলোঁ ভেজ থালি এখন আৰু এক্সট্ৰাকৈ অৰ্ডাৰ দিছিলোঁ কঢ়াই পানীৰ। মাত্ৰ ৭০ টকাৰ থালিখন কেইবাবিধো ব্যঞ্জনৰ সৈতে কিমান সুস্বাদু আছিলে আপোনালোকক বুজাব নোৱাৰোঁ। পানীৰটো কথা নকওঁৱেই আৰু মানে বহুত টেষ্টি আছিলে আৰু আপোনালোকেও এইফালে আহিলে ট্ৰাই কৰিব দেই। এতিয়া খাওঁ আৰু। শুনিছনে ছোৱালী? য়েছ শুনিছোঁ। আমি এতিয়া খাই বৈ আহিলোঁ, খাই বৈ হৈ গ'ল, গতিকে এতিয়া আমি যাম কাৰেংঘৰ যাম দেই। এতিয়া যাবানে কাৰেংঘৰ? কিয় নাহি যায়? কাৰেংঘৰ যাবা নাই? বোলা মই লৈ যাওঁ তোমালোক। কাৰেংঘৰ বোলক যাওঁ। এতিয়া আমি কাৰেংঘৰলৈ আহি আছোঁ। আচলতে কাৰেংঘৰ অহা নাই কেতিয়াও। শিৱসাগৰলৈ আহিলেও গড়গাঁও সাধাৰণতে অলপ দূৰত থাকে যে, সেইটো কাৰণে কাৰেংঘৰলৈ অহাই নহয়। গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে কাৰেংঘৰলৈ আহিছোঁ আৰু এয়া পাই গ'লোহি কাৰেংঘৰ। আপোনালোকে যদি অগ্নিনাভ মন্দিৰ দৰ্শন কৰিবলৈ আহে তেতিয়া এক গুলিত দুই চিকাৰ কৰা দি চাই যাবহি পাৰে আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত পিৰামিড আকৃতিৰ ৰাজমহলটি। ১৫৪০ চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিল। মন্দিৰৰ পৰা মাত্ৰ ৪ কিলোমিটাৰমান আঁতৰতে অৱস্থিত এই কাৰেংঘৰ। I remember the cabin in Tennessee. We got so high we cried, and you looked like heaven in the passenger seat, but life just passed. এতিয়া যাওঁগে আৰু ট্ৰেইন আহি আছে, পাবহি নহ'লে এইটো গুচি যাব ট্ৰেইনে আমাক। জলদি এতিয়া ডাইৰেক্ট ষ্টেচনত লগ পাই আছোঁগৈ বোলক আপোনালোকক। বাই বাই। Passed us by, 'cause we weren't meant to be, but you still got a piece of me. Ooh, and I know you ain't my cup. আমি আকৌ শিমলুগুৰি জংচন পালোহি। ট্ৰেইন আছে 3:30, কিন্তু অকণমান লেট হ'ব আৰু। এয়া বিষ চিষ ধৰি অৱস্থা নাই, মানে 1.5 ঘণ্টা সময় যিহেতু লাইনত ৰ'লোঁ ন। এতিয়া আমি ষ্টেচন আহিলোঁ মানে এজনীক বহাই থৈ আহিছোঁ। ঘৰলৈ বোলো কিবা এটা লৈ যাওঁ, নহ'লে আকৌ বাচ্ছা থাকে নহয়, কি আনিব কি নানিবকৈ ক'ৰবালৈ গ'লে। সেইটো কাৰণে এয়া পাতা লৈ ল'লোঁ আৰু এজনীৰ লগত গৈছিলে। তাৰপিছত এতিয়া ট্ৰেইন আছে আৰু এতিয়া ঘৰলৈ যাম। 3:42 মানত শিমলুগুৰি জংচন নাগালেণ্ড এক্সপ্ৰেছ পালেহি। আমি অহাখন ট্ৰেইনে আকৌ উভতিছোঁ। ব'লক তেতিয়াহ'লে ঘৰত লগ পাই আছোঁগৈ আৰু। ঘৰ আহি পালোহি, পুৱা 5:30 বজাতে ওলাই যোৱা আৰু এতিয়া ঘৰ সোমাইছোঁহি সন্ধ্যা 6 বজাত। ট্ৰেইন বাৰু টাইমতে আছিলে, কোনো আজি লেট নাছিলে, সেইকাৰণে বাচি গ'লোঁ আৰু দিনটো আজি বহুত সুন্দৰকৈ পাৰ হ'ল। বহুত দিনৰ পৰা ইচ্ছা আছিলে
বাবাক দৰ্শন কৰা, গতিকে দৰ্শন কৰিলোগে, মনটো বহুত ভাল লাগিল। গতিকে আপোনালোকো আহিব, চাই যাবহি। বহুতো আহিছে ইতিমধ্যে আৰু বহুতো আহিবলৈ এতিয়াও বাকী আছে। গতিকে আপোনালোক আহক, শিৱৰাত্ৰিতে আহক, চাই যাওকহি। আৰু শিৱসাগৰো ফুৰা হ'ব আৰু লগতে নাজিৰাৰ অগ্নিনাভ বাবাকো দৰ্শন কৰা হ'ব। আহক, তেওঁক বিশ্বাস কৰক। তেনেহ'লে আজিৰ এই ভ্লগটিৰ পৰা ময়ো লৈছোঁ বিদায়। আৰু মোৰ এই ভ্লগটি সকলোৱে মৰম দিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰে। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি নতুন ভ্লগৰ সৈতে মই লগ পাই আছোঁ, তেতিয়ালৈকে কৰিব লাগিব আপোনালোকে অপেক্ষা। গতিকে আজিলৈ আহিছোঁ, বাই বাই।